হাই ফ্ৰেণ্ডছ, কাপ কেক বনাবৰ কাৰণে মই এয়া কফি কাপ আগতে ঘৰত আনি থৈ দিয়া কফি কাপ 3টা লৈছোঁ। যদি আপোনালোকে আৰু দেখাত ধুনীয়া কৰিব বিচাৰে কাপ কেকৰ কাপ আনিব পাৰে। মই ঘৰত থকা বস্তুখিনিৰে বনাম যিহেতু। আৰু এয়া মই কেক লৈছোঁ। এই কেকখিনি যেতিয়া মই এটা আইচিং কেক বনাইছিলোঁ তাৰে কাষৰ ছাইডবিলাক কাটিলে যিখিনি ৰৈ যায় সেইখিনি কেক হয়। আৰু আপোনালোকে আনি থৈ দিয়া কেক নাখায়, যিখিনি ৰৈ যায় সেইখিনি কেকো ল'ব পাৰে। সেইখিনি কেক মই প্ৰথমতে এনেকৈ ভাঙি লৈছোঁ, ধুনীয়াকৈ ভাঙি লৈছোঁ। এনেকৈ ভাঙি লোৱা কাপ কেক খাবলৈ খুব ভাল লাগে। আটাইখিনি মই ভাঙি ল'ম আৰু কাপকেইটাত দি দিম। আৰু এইখিনি মোৰ আইচিং কেক বনাওঁতে ৰৈ গৈছিলে এইখিনি ক্ৰীম, সেয়েহে মই কেকখিনি পেলাই নিদি এনেকৈ কাপ কেক বনাইছোঁ। এনেকৈ এটা ডিজাইন দিছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি বেলেগ বেলেগ ডিজাইন দিব পাৰে।